ডিম আৰু বন্ধুসকল এই বাঙিয়া মেলা চাবলৈ আহিলোঁ আৰু দেখিছে আধা ৰাস্তাৰ পৰা বহুতখিনি খোজকাঢ়িব লগা হৈছে আৰু এয়া দেখিছে আপোনালোকে কিমান মানুহ খোজকাঢ়ি আহি আছে চাই লওক আগফালে মানুহ পিছফালে মানুহ মানুহে মানুহ আৰু খোজকাঢ়ি আহিব লগা হৈছে ইমান ভিৰ জাম আপোনালোকে আহিছে যদি আগতে দেখিছেই হয় বহুত ভিৰ বহুত জাম দেখিছে কিমান মানুহ কাৰণ যিহেতু এইটো মৰিগাঁৱৰ ভিতৰত বহুত ডাঙৰ মেলা বাঙিয়া মেলা অঁ এয়া দেখিছে গণেশ বাবা জয় গণেশ বাবা কি জয় গণেশ বাবা কি জয় গণেশ বাবা কি জয় গণেশ বাবা একো নহয় হা একো নহয় খেয়া কৰিব লাগে গণেশ বাবা জয় গণেশ বাবা এয়া গণেশ বাবা এয়া গণেশ বাবাক কবিতা গোসাঁনীয়ে সেৱা জনাইছে ভয় কৰিছে ইফালে ল'ৰাটোৱে আকৌ ভয় খাইছে তাক পিঠিত উঠাব লৈছোঁ সি আকৌ পিঠিত নুঠে ৰাস্তাত মানুহে মানুহ ভিতৰতো মানুহ নামটো লগ পাই গ'লো বহুত পুৰণা বন্ধু দেই ছাবস্ক্ৰাইব কৰি দিবা আপোনালোকে মানুহ বহুত ভিৰ বাঙিয়া মেলা বুলি ক'লে সকলোৱে মনটো ফূৰ্তি লাগি থাকে আৰু দেখিছে আপোনালোকে কিমান মানুহ ভিৰ হৈ আছে বাঙিয়া মেলা চাবলৈ বহুত ভাল লাগি আছিল আৰু এতিয়া আহিছোঁ মানুহ ইমানবিলাক দেখিছোঁ দিনটো ইমান গৰম আছিল এতিয়া অলপ বতৰটো ভাল কৰিছে আৰু মানুহবিলাক ফটাফট আহিছে বাঙিয়া মেলা চাবলৈ তো বন্ধুসকল আমিও আহিছোঁ আমাৰ মনটো ভাল লাগিছে আমি তিনিওটাই আহিছোঁ এয়া আমাৰ ল'ৰাটো আৰু হাজবেণ্ড আৰু মই আহিছোঁ বহুত বাটৰ পৰা খোজকাঢ়ি আহিব লগা হৈছে মানে আধা ৰাস্তাতে পুলিচে আৰু বাইক চাইক আনিব দিয়া নাই স্কুটি বাইক গাড়ী সোমাব দিয়া নাই বহুত জাম লাগিছে কাৰণে আহি এতিয়া মানে পাইছোঁহি আৰু এতিয়া ভিতৰত সোমাম আৰু আপোনালোকেও চাই ইমানবোৰ মানুহ আছে সিহঁতৰ মানুহ হেৰালে আৰু বিচাৰি নাপায় আৰু যিটো দেখিছোঁ গতিকে আমি ভিতৰত সোমোৱাই নাই সোমাওঁহে আৰু আহক আপোনালোকেও চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ বাঙিয়া মেলাত ক'তনো কেনেকৈ কি ওলায় সকলোবোৰ দেখাবলৈ যত্ন কৰিম ইয়াত যিহেতু বাঙিয়া মেলা বুলি ক'লে বাঙিয়াই মানে মেইন হৈছে কিন্তু বাঙিয়া মেলাৰ লগত বাঙিৰ লগতে আৰু কি ওলাইছে আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আপোনালোকে আহক আমি ভিতৰলৈ যাওঁ তো গাইজ ভিতৰত বহুত ভিৰ একদম মানুহ পূৰা ভিৰ লাগি আছে ঠেলাই আছে পূৰা বাঙি আছে একদম জুলজুল মেলাৰ টাইপ লাগিছে বাঙিয়া মেলা বুলি ক'লে বাঙিয়ে এইফালে চাইছিল কিমান একদম মাৰ্কেট বহি গৈছে দীঘাবিলাক কিমানবিলাক বাঙিয়ে কিমান ভাল লাগিছে তো গাইজ জনাবলৈ একেবাৰে নাপাহৰিব দেখিছে কিমান ধুনীয়া কালাৰিং আছে পকি মজি গৈছে ঘৰত তো আমি ভাবিছোঁ বাঙি অলপ লওঁ বুলি বাঙিয়া মেলা বুলি ক'লেতো বন্ধুসকল মানে বাঙি নল'লে ভাল নালাগে ঘৰলৈ যদি অলপ বাঙি চাঙি লৈ যাওঁ মনটো ভাল লাগে যিহেতু বাঙিয়া মেলা ন নামটোৱে আছে বাঙিয়া গতিকে বাঙি ল'বই লাগিব ভাবিছোঁ অলপ বাঙি চাঙি লৈ যাওঁ ঘৰলৈ খাব লাগিব আপোনালোকে দেখিছে নহয় কিমানবিলাক বাঙি ওলাইছে বাঙিৰ লগতে বহুত বস্তু ওলাইছে তো বাঙিটো হৈছে মেইন এখন মেলা বুলি ক'লে মানে বাঙিটো হৈছে মেইন বাঙিয়া মেলা গতিকে অলপ বাঙি চাঙি লওঁ বুলি কৈছোঁ আৰু এইবোৰ দেখিছে বাঙি গোটেই বাঙিৰ মাৰ্কেট চলি আছে এইবিলাক গাড়ী টাৰকে লৈছে ল'ম সকলোৱে বাঙি লৈ আছে এয়া বাইদেউহঁতে বাঙি ল'ব দি আছে এয়া বাইদেৱে দিয়ক বাঙিকে দিয়ক দুটামান আৰু কেইটকাকৈ লওক দুটামান লওক মানুহ তিনিটাই আমি বেছি নহয় দুটামান দিলেই হ'ব ক'ব আহিছে বাইদেউ নাও কটা ওচৰে নাও কটাৰ বাঙিয়ে হয় চব কাৰণ ওচৰতে যিহেতু বন্ধুসকল বাঙি লোৱা হৈ গ'ল বাঙি মেলা যিহেতু বাঙি নল'লে নহ'ব গতিকে বাঙি দুটা লৈ ল'লোঁ বন্ধুসকল কথাটো হ'ল যে আপোনালোকৰ লাইভ আহিম বুলি কৈছিলোঁ কিন্তু লাইভ আহিব নোৱাৰিলে ইয়াত নেটৱৰ্কৰ ইমান প্ৰব্লেম দি আছে আৰু বহুত সমাগমৰ কাৰণে হৈছে নেকি নাজানো কালিৰ পৰা নেটৱৰ্কটো বহুত ডিষ্টাৰ্ব দি আছে আজি বুলিয়ে নহয় কালিৰ পৰা নেটৱৰ্কটো বহুত ডিষ্টাৰ্ব দি আছে গতিকে আমি লাইভ আহিব নোৱাৰিম বন্ধুসকল ভিডিঅ'টোকে চাব আৰু সম্পূৰ্ণকৈ চাওক বন্ধুসকল কিমান মানুহ মেলাত
আৰু এতিয়া অলপ কমিছে সন্ধিয়া হৈ আহিছে যিহেতু কিবা ল'বা নেকি হা কিবা ল'বা নেকি পুৰা চিঞৰ বাখৰ লাগি আছে ফূৰ্তিত পুৰা আনন্দত সীমা নাই সকলোৱে আৰু মেলা বুলি ক'লেতো বেলুনটোৰ মেইন বস্তু বেলুনটোতো লাগেই মেলাত মেলা বুলি ক'লেতো বেলুন এটা ল'বই লাগিব ন দেহা ল'বানে বেলুন এটা কিয় লোৱা বেলুন এটা লোৱা মানে আমাৰ মেলা চাই হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু ঘৰলৈ যোৱা জলপি আৰু লৈছোঁ নেকি সোমোৱা নাই জলপি আৰু লিচু লৈছোঁ ঘৰলৈ বুলি হৈ গ'ল লৈ পেলাই আৰু আমি ঘৰলৈ যাওঁ কোনো সকলো আজি আমাৰ ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এয়া হৈছে আমাৰ মানে লাষ্ট মেলা বাঙিয়া মেলা গতিকে আমিও আহিলোঁ আপোনালোকৰ মনত দেখাবলৈ চেষ্টা কৰিলোঁ সকলোৱে ভিডিঅ'টো মানে ভাল লাগিব সকলোৱে ভাল লাগিব বুলি আশা কৰিছোঁ লাইক কমেণ্ট কৰিব পইচা দিয়া মানে আইচক্ৰীম খাব গৈছে গতিকে এতিয়া আইচক্ৰীমটো খাওঁ এতিয়া বিদায় আজি লাষ্ট হৈছে উপহাৰ হিচাপে